डिस्क्लेमर, मेरी आप सबसे गुजारिश है, ये वीडियो सिर्फ एंटरटेनमेंट के लिए। मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है, तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना। ज्यादा तबीयत खराब हो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवाना। গাইছ আহক আজি আমি চাওঁ অসমৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী উইথ गाड़ी स्टार्ट कर। चप्पल छोड़ दिया। हम फर्स्ट स्टार्ट हम फर्स्ट गाड़ी चला ছোৱালীজনী উইথ হিৰৰিষ্টিক দা আহক 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 দেৰি নকৰোঁ বহক ধুনীয়াকৈ বহক চাব দেই তো বেছি দেৰি নকৰি বলক আমি অসমৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ ওচৰলৈ যাওঁ তেওঁক দেখাবলৈ চেষ্টা কৰোঁ। ইউটিউবাৰৰ পাৱাৰ দেখা মাজি আজি মোৰ লগত যিবিলাক উল্টা পুল্টা কমেণ্ট কৰা চা মোৰ লগত আজি ধুনীয়া ছোৱালী আৰু এগৰাকী চোৱা ভাই হা কেনেকুৱা লাগিছে আৰু এগৰাকী চোৱা ভাই তোৰ লগত কি আজি আজি ধুনীয়া ছোৱালী গাইছ ই চাগে প্ৰথমবাৰ মানে ছোৱালী দেখা পাইছে পৃথিৱীত ছোৱালী মানে বোলা মানে হেৰিটো প্ৰথম দেখা পাইছে চাগে সেইটো কাৰণে এক ধুনীয়া দেখিছে আৰু যিয়ে নহওক আগতে কি কৈ চাওঁ আৰু সদায় চাই থাকোঁ মানে ইমান মানে দূৰৰ পৰা চাইছিলোঁ ভিডিঅ'টো মানে ইমান ভাল লাগি থাকে কিন্তু মানে সঁচাকৈ যিমান এটা মানে ভাল আৰু দেখাটো ধুনীয়া ইমান স্মাৰ্ট মই আজি প্ৰথমবাৰ দেখিলোঁ। গতিকে আজি এই ঘৰত আহিলোঁ একচুৱেলি আজি নিমন্ত্ৰণ জনাইছিলে ধুনীয়াকৈ ভাত চাত খালোঁ ভিডিঅ' বনোৱা নহ'ল কিন্তু এতিয়া আমি খুব এটা ধুনীয়া জেগা এটাত যাই আছোঁ ঠিক আছে বহুতে মোক কৈ থাকে যে মই ধুনীয়া ছোৱালীবিলাক কিয় নেদেখা আৰে ভাই ৰিয়েলিষ্টিক আছা মই ইয়াত এটাৰ ওপৰত এটা ধুনীয়া ছোৱালী মোৰ এই পেজত দেখাম ঠিক আছে চাওক গম পাইছেনে নাই এটাৰ পিছত এটা ধুনীয়া ছোৱালী ইয়াৰ পেজতে দেখা পাব বাকী ক'তো নাপায় তইতো আজি আগতে অসমৰ ধুনীয়া ছোৱালীহে দেখাইছিলি আজি দেখাইছ আটাইতকৈ ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া ছোৱালী মইতো অসমৰ ধুনীয়া ছোৱালীবিলাকে দেখাইছিলোঁ यही नहीं अभी और सुनिए আজি দেখাইছোঁ অসমৰ আটাইতকৈ ধুনীয়া ছোৱালী বাহ কি ধুনীয়া তুমি আপুনিও কম স্মাৰ্ট নহয় আপুনি বহুত ধুনীয়া স্মাৰ্ট হয় লাষ্টটো চা তাৰ ই বাপৰে বাপ কম ধুনীয়া নহয় গোটেই ই আৰু যোনে যিমান কমেণ্ট কৰি থাকিব কিন্তু আপুনি আগুৱাই যাওক সেইটোৱে আশা কৰিছোঁ আৰু সেইটোৱে আৰু মোক ইমান ধুনীয়া ছাপোৰ্ট কৰে গতিকে আজি বৰ ধুনীয়া কৰি অসমবাসীয়ে বৰ ধুনীয়া ছাপোৰ্ট কৰে তোমাক বহুত ধুনীয়া ছাপোৰ্ট কৰে আগলৈ কৰি যাব টেনশ্যন নল'বা আমিও কৰোঁ বৰ ধুনীয়াকৈ আজি স্কুটিত আজি মোৰ পিছত আজি স্থান দখল কৰিব এইগৰাকী ছোৱালীয়ে তো ব'লা আজি তাৰ স্কুটিৰ স্থান দখল কৰিব অসমৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে স্কিপ নকৰিব দেই अच्छा লাগে এইবিলাক স্থান দখল কৰিব তাৰ আজি আটাইতকৈ ধুনীয়া অসমৰ ছোৱালীজনী এই ভুল হ'ল চাগে ভাৰতৰ হ'ব লাগিছিল অসমৰ নহয় চাগে এইটো ভুল হ'ল কিবা একো নাই দিয়ক মই কথা পাতি কৈ দিম বাৰু এটা জাগা গতিকে আমি গৈ আছোঁ আমাৰ ধুনীয়া কথা চাই থাকক আৰু এই ধুনীয়া ছোৱালীজনীক বহুতখিনি মৰম দিব এইটো এটা ফেচবুক পেজ আছে মই লাহে লাহে কৈ আছোঁ আপোনালোকক ক আমাৰ এইবিলাকে কাম দে আৰু ক এইটো চেনেল খোল তই লিংকটো দি দিবি আমি মৰম দিম ছাবস্ক্ৰাইব কৰিম তেওঁলোকে দি থাকা আমি কৰি থাকোঁ আমি আৰু বেকাৰ মানুহ আৰু দিয়া চাওঁ না ইমান ধুনীয়া ছোৱালীৰ লগত যি ৰিয়েলিষ্টিক আছে মোৰ ডাঙৰ বস্তু কিবা এটা জয় কৰি আহিছে নেকি বা কিবা এটা ডাঙৰ নোপোৱা বস্তু আহিছে নেকি মানে তাৰ ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाइशी सुपारी है ये तोतला है ৰিয়েলিষ্টিক আছে মোৰ ব্লগ চাই মইতো পাগলা হৈ গৈছোঁ পাগলা হ'ব বাকী আছিলে এনে আৰু মই ভবা নাছিলোঁ আপোনাৰ লগত ইমান হেণ্ডচাম ল'ৰা এটাৰ লগত মই আজি দেখা পাম মই ভবা নাছিলোঁ আপোনাৰ লগত ইমান হেণ্ডচাম ল'ৰা এটাৰ লগত মই আজি দেখা পাম হেণ্ডচাম চেণ্ডচাম নহয় দে মই আপুনি ইমান হেণ্ডচাম কোনে কৈছে তাৰ চকুৱে নাই দিয়া আমাৰতো চকুৱে নাই আমি তাক আজিলৈকে হেণ্ডচাম কোৱা নাই চকুৱে নাই আমাৰ নহ'ব এনেকৈ চকু লগাব লাগিব আমা চকু দুটা লাগিছিল अच्छा है मैं अंधा हूँ কৰি আছোঁ আজি ৰিয়েলিষ্টিক আছাম আছে অসমৰ এগৰাকী খুব ধুনীয়া ছোৱালীৰ লগত আপোনাৰ বয়স বেছি হোৱা নাই সময় থাকোঁতে ভাল চকুৰ ডক্তৰ এজনক দেখুৱাই লওক চকুকেইটা কিবা ফুল চুল দেখি থকা নিচিনা লাগিছে দেই আৰু একবাৰ কৈছোঁ নিজৰ দাদা বুলি দেখাই ল'ব তো গাইজ ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল কোনো যাতে ভিডিঅ'টো মাইণ্ডত নলয় জাষ্ট মই ধেমালিৰ কাৰণে বনাইছোঁ ভিডিঅ'টো
ৰিয়েলিষ্টিক ডাকো মই ৰিকুৱেষ্ট কৰিছোঁ ইয়াতে ভিডিঅ'টো আপুনি একদম মাইণ্ডত নহ'লে জাষ্ট ধেমালি নিচিনাকৈ ল'ব বাই বাই আকৌ লগ পাম